গাঁও চহৰৰ প্ৰতিটো নামঘৰত খোল তাল দবা নেগেৰাৰে নাম অমৃতৰ শ্ৰৱণ কীৰ্তনৰ হেতু সকলো একত্ৰিত হোৱাৰ সৰ্বোত্তম সময় এয়া ভাদ মাহ। অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া 12 মাহৰ এটি পবিত্ৰ মাহ ভাদ মাহ। অসমীয়া মানুহৰ ঘৰে ঘৰে গাঁৱৰ গোসাঁই ঘৰ নামঘৰ আদিত আয়তী নামতীসকলে শৰাই নৈবেদ্য আগবঢ়াই ভগৱানৰ নাম কীৰ্তন কৰে। শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা আৰম্ভ হোৱা ভাদ মাহ অসমীয়া বছৰৰ পঞ্চমটো মাহ। প্ৰত্যেক বছৰৰ ভাদ মাহতে এবাৰ হ'লেও নামঘৰলৈ যোৱা হয়। বছৰটো কুশল কামনাৰে এইবাৰো গ'লো ওচৰতে থকা এটি নামঘৰলৈ। পৌৰাণিক আখ্যান মতে ভাদ মাহৰ শুক্লা নৱমী তিথিত মহামুনি শুকদেৱে শাপগ্ৰস্ত পৰীক্ষিতক 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰি শুনাইছিল। সেয়ে অসমীয়া সমাজত অতি ভক্তিভাৱেৰে বিশ্বাসেৰে অখণ্ড ভাগৱত পাঠ বৰ্তমানেও কৰা দেখা যায়। এই ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰো মহাপ্ৰয়াণ ঘটিছিল। এই পবিত্ৰ মাহতে বৈষ্ণৱ গুৰু শ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ হোৱাৰ লগতে ভাদ মাহৰ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু এই অষ্টমী তিথিতে উলহ মালহেৰে আৰু ভক্তিভাৱেৰে শ্ৰীকৃষ্ণৰ জন্মতিথি পালন কৰা হয়। পৰম উপাস্যদেৱ পুৰুষোত্তম বাসুদেৱৰো আৱিৰ্ভাৱ হৈছিল এই ভাদ মাহতে। সেই বিশ্বাস অনুসৰি ভাদ মাহত জন্মগ্ৰহণ কৰা সন্তান অতি ভাগ্যৱান বুলি অসমীয়া সমাজত গণ্য কৰা হয়। একেটা পৰিয়ালৰ যদি 3জন পুৰুষ পিতৃ পুত্ৰ আৰু নাতি ভাদ মাহত জন্ম হয় তেন্তে সেই পৰিয়াল অতি সৌভাগ্যশালী পৰিয়াল বুলি অসমীয়া লোকসমাজত এক বিশ্বাস আছে। অৰ্থাৎ 3 ভটিয়াই হাতী বান্ধে। মুঠৰ ওপৰত ভাদ মাহৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ।